মাটি মানুহ তাৰ মোক কান্দি দিব আহিছে যদি এটাও কাৰ্য আপোনালোকে ভালদৰে পালন কৰিব নোৱাৰে এই পুলিচৰ লগত সোমাইছে কিয় মোক দুখ পাই নহয় আমাৰ নহ'লে বুলি দুখ নহয় ছাৰ হয় ছাৰ তাৰ মানুহ নহয় ছাৰ আৰু কি হৈছে নজা কৰি আছে আৰু বৰাকৈ তাতেইতো এই বৌৱা আৰু মই গৈ আছো এই একেবাৰে গৈয়ে আছো নহয় ছাৰ একো ডাঙৰ কথা নহয় আপনার চূড়ান্ত হাসির সময় সমাগত গতিকে আপনি কওক আমার পৰা আপুনি কেনেকৈ ব্যৱহাৰ আশা কৰে আর প্রত্যেক পুরেও সাহসেৰে ৰজাৰ সন্মান বিচাৰিছিলে আৰু মহানগৰ গুণত আলেকজেণ্ডাৰেও পুৰুষ সেই সন্মানে প্ৰদান কৰিছিল কিন্তু এই মুহূৰ্তত মই যদি আপোনালোকৰ পৰা মানুহৰ দৰে সন্মান বিচাৰোঁ আপোনালোকে হয় নেকি ল'ৰাটো হাস্পতালৰ পৰা আহিছে বুলি শুনিছো কি বুজে হৈ গ'ল এই হাত দুখনেৰে সত্য কথা লিখিব নোৱাৰা হ'ল এই মুখখনেৰে এটা সঁচা কথা ক'ব নোৱাৰা হ'ল আইটি এই ল'ৰাটোৰ ঘাবোৰ ঢুকাইছে নে